সোণাৰীৰ গোৱালাপথাৰ গাঁৱত কেইবাটাও দল সংগঠনৰ বৃক্ষৰোপণ কাৰ্যসূচী ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কালি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, টাই আহোম যুৱ পৰিষদ, চৰাইদেউ ফিটনেছ এণ্ড ছেল্ফ ডিফেন্স ছ'চাইটি, চৰাইদেউ জিলা খিলঞ্জীয়া পৰিষদ, খেৰবাৰী নাফুক খণ্ড বন বিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শ্বহীদ পুতুল গগৈ আৰু ইমতিয়াজ উদ্দিন আহমেদৰ স্মৃতিত গোৱালপথাৰ গাঁৱত দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোৱালাপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত শ্বহীদ পুতুল গগৈ আৰু ইমতিয়াজ উদ্দিন আহমেদৰ স্মৃতিত এগছি বন্তি জ্বলাই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহনে। আজি যি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে সেই কাৰ্যসূচীত উপস্থিত থকা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা টাই আহোম যুৱ পৰিষদৰ আমাৰ ভাতৃপ্ৰতিম সভাপতি সম্পাদক সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই টাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ সম্পাদক চাও নৱ লাহনে। কেইবাটা অনুষ্ঠানৰ যৌথ উদ্যোগত আজি বুলি নহয় যোৱা ৫ জুন তাৰিখৰ পৰা আমি বিভিন্ন স্থানত আমি কাৰ্যসূচী লৈ আহিছোঁ। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আমাৰ টাই আহোম যুৱ পৰিষদ অসম লগতে আমাৰ যৌথ উদ্যোগত আছিলে চৰাইদেউ ছেল্ফ ডিফেন্স আৰু সোণাৰী উন্নয়ন পৰিষদৰ আমাৰ বিষয়ববীয়াসকলে ইয়াত উপস্থিত আছে। সেয়েহে আমি পোনপ্ৰথমে আমাৰ মাজত থকা আমাৰ সদৌ অসম গছ থাকিলেহে জীৱ থাকিব। আহক আমি সকলোৱে মিলি গছপুলি ৰোপণ কৰোঁ আৰু এই পৃথিৱী সেউজ কৰি ৰাখোঁ। এই মহৎ উদ্দেশ্যেৰে লোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে টাইপা চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদক ভৱানন্দ বৰগোহাঁই, চৰাইদেউ ফিটনেছ এণ্ড ছেল্ফ ডিফেন্স ছ'চাইটিৰ সভাপতি জয়ন্ত গগৈ, চৰাইদেউ জিলা খিলঞ্জীয়া পৰিষদৰ প্ৰচাৰ সচিব নগেন শইকীয়া, খেৰবাৰী নাফুক খণ্ড বন বিষয়া ৰুবুল দলে, নিউজ আছাম টুডেৰ সম্পাদক ৰাতুল গগৈ। চনৰ 10 জুনৰ দিনাখন অসম আন্দোলনৰ কাৰ্যসূচী অনুযায়ী সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ সেই সময়ত অসম আন্দোলনৰ কাৰ্যসূচী অনুযায়ী আমি পতাকা আন্দোলন আছিলে, শ্বহীদ তৰ্পণ আছিলে। সেই কাৰ্যসূচীত ভাগ লোৱাৰ কাৰণে আমাৰ সেই সময়ত পুলিচ CRPF আমাৰ আন্দোলনকাৰীসকলক খেদাই পঠিয়াইছিলে আৰু খেদাই পঠিওৱাৰ সময়তে আমাৰ সোণাৰী শ্বহীদ পুতুল গগৈ আৰু শ্বহীদ ইমতিয়াজ উদ্দিন আহমেদৰ মৃত্যু ঘটিছিলে। গতিকে তেখেতলোকৰ পবিত্ৰ স্মৃতিত আমি আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ আৰু চৰাইদেউ জিলা ফিটনেছ এছ'চিয়েশ্যনৰ আমি 3টাৰ যৌথ উদ্যোগত আমি তেওঁলোকৰ এই পবিত্ৰ স্মৃতিত যাতে চিৰজীৱিত হ'বৰ কাৰণে তেওঁলোকৰ চিনস্বৰূপে আজি গছপুলি ৰোপণ কাৰ্যসূচী আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'লোঁ। গতিকে এই কাৰ্যসূচী আজি আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ আৰু 2টা জেগাত আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সেয়েহে আমি অসমবাসী ৰাইজকে আমি এই শ্বহীদ পুতুল গগৈ আৰু শ্বহীদ ইমতিয়াজ উদ্দিনৰ পবিত্ৰ স্মৃতিৰ কাৰণে একোট পৰিমাণে গছপুলি ৰোপণ কৰিবৰ কাৰণে আমি সংগ্ৰামী ৰাইজলৈ আহ্বান জনাইছোঁ। আজি আমি টাই আহোম যুৱ পৰিষদ অসমৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু চৰাইদেউ ছেল্ফ ডিফেন্স ছ'চাইটিৰ লগতে সোণাৰীৰ বিভিন্নজনৰ উদ্যোগত আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ আৰু এই বৃক্ষৰোপণ কাৰ্যসূচী আপোনালোকে জানি সুখী হ'ব, ভাল পাব। এইকাৰণে কৈছোঁ আজি শ্বহীদ পুতুল গগৈ আৰু ইমতিয়াজ উদ্দিন আহমেদ ডাঙৰীয়াৰ আজি এই দিনটোতে পৰলোকপ্ৰাপ্তি ঘটিছিলে আৰু তেওঁলোকে অসম আন্দোলনৰ সময়ত আমাৰ এই চৰাইদেউ জিলা সমিতিত তেওঁৰ সফল নেতৃত্ব লৈছিলে আৰু সেই নেতৃত্বত তেওঁলোকে আজি এই দিনটোত তেওঁলোকে মৃত্যুবৰণ কৰিছিলে। সেয়েহে আমি আজি কেইবাটাও সংগঠনৰ উদ্যোগত তথা যৌথ উদ্যোগত আমি গোৱালাপথাৰত মধ্য ইংৰাজী বিদ্যালয়ত আমি আজি বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে চৰাইদেউ টাই আহোম যুৱ পৰিষদ অসমৰ এলানি বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। সেই এলানি কাৰ্যসূচী বৃক্ষৰোপণ 5 জুনৰ পৰা চলি আছিল আৰু 5 জুনৰ পৰা আজি অন্য এটা আমি এই কাৰ্যসূচী হাতত লৈছোঁ। একে কৈছোঁ ধন্যবাদ। 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু আপোনালোক সকলোৱে জানে যে এইবাৰ আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ যিটো থিম এইটো হৈছে আপোনাৰ ইক'ছিষ্টেম ৰিষ্ট'ৰেশ্যন। আৰু ইমান দীঘলকৈ কৈতো লাভ নাই। চ' এতিয়া কথাটো কি হ'ল, আমি 3টা সংগঠনে যৌথভাৱে আমি বিভিন্ন জেগাত গছপুলি ৰোপণ কৰি আছোঁ। আজি এই 10 জুন তাৰিখে আমি শ্বহীদ দুজনৰ নামত পুতুল গগৈ আৰু ইমতিয়াজ উদ্দিন আহমেদৰ নামত আমি ইতিমধ্যে গোৱালাপথাৰত শুভ উদ্বোধন কৰিলোঁ
আৰু এতিয়া আমাৰ কি নাম ঘৰটো গুটিঘাট নামঘৰত আমি বৃক্ষৰোপণ কৰিম আৰু ঠিক তেনেদৰে আমি আগবাঢ়ি গৈ যাম দিনটোৰ আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিম আজি চৰাইদেউৰ পৰা ৰাতুল গগৈৰ ৰিপৰ্ট নিউজ আছাম টুডে।